নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, 24 ঘণ্টাৰ ভিতৰত ভয়ংকৰ ৰূপ ধাৰণ কৰিব ঘূৰ্ণীবতাহ তেজে। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। উপকূলীয় অঞ্চল এৰি নিৰাপদ স্থানলৈ যাবলৈ আহ্বান প্ৰশাসনৰ। কাইলৈ ভয়ংকৰ ৰূপ ধাৰণ কৰি সংহাৰ চলাব পাৰে ঘূৰ্ণীবতাহ তেজে। আৰৱ সাগৰত উৎপত্তি হোৱা ঘূৰ্ণীবতাহ তেজক লৈ সতৰ্কবাণী জাৰি। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে ৰাইজক। বংগৰ উপকূলীয় এলেকাত তেজে ল'ব পাৰে ভয়ংকৰ ৰূপ। আজি আৰু কাইলৈ ঘূৰ্ণীবতাহ তেজে ল'ব ভয়ংকৰ ৰূপ। হিন্দ মহাসাগৰৰ পৰা ওমানলৈ তীব্ৰ গতিত আহিব তেজ। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে হঠাৎ পথ সলনি হৈ যাব পাৰে তেজৰ। পশ্চিম উত্তৰ পশ্চিম দিশলৈ আগবাঢ়িব পাৰে ঘূৰ্ণীবতাহ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, পেলেষ্টাইনৰ বাবে ভাৰতৰ পৰা প্ৰেৰণ সাহায্য সামগ্ৰী। এই মুহূৰ্তত আহি পৰিছে আৰু এটা বিগ ব্ৰেকিং নিউজ। বিশাল বিমান C-17 উৰা মাৰিলে পেলেষ্টাইনলৈ। পেলেষ্টাইনৰ নাগৰিকক সহায় কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰেৰণ কৰিলে সাহায্য সামগ্ৰী। ঔষধকে ধৰি বিভিন্ন সা সামগ্ৰী পেলেষ্টাইনলৈ প্ৰেৰণ কৰিছে ভাৰতে। ইজিপ্তলৈ ৰাওনা হৈছে ভাৰতৰ বিশাল বিমানখন। 6.5 টন মেডিকেলৰ সামগ্ৰী, বাকী 32 টন সাহায্য সামগ্ৰীলৈ উৰা মাৰিছে ভাৰতীয় বিমানখন। আল আৰিছ বিমানবন্দৰলৈ ৰাওনা হৈছে ভাৰতীয় বায়ুসেনাৰ বিশাল বিমানখন। ঔষধ, অস্ত্ৰোপচাৰৰ সামগ্ৰী, তম্বু, স্লিপিং বেগ, ত্ৰিপাল, পৰিষ্কাৰ পৰিচ্ছন্নতাত ব্যৱহাৰ হোৱা সামগ্ৰী, পানী বিশুদ্ধ কৰা টেবলেট সহ বহু প্ৰয়োজনীয় সা সামগ্ৰী লৈ উৰা মাৰিলে ভাৰতীয় বায়ুসেনাৰ বিমানখন। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, ধৰ্মকে সন্মান দিব জানে হিন্দু ধৰ্মই। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। হিন্দু ধৰ্মৰ বাবে ভাৰতত যুদ্ধ নহয়। ভাৰতৰ পৰিৱৰ্তে এতিয়া সকলোতে যুঁজ চলি আছে। হিন্দু ধৰ্মই সকলোকে আদৰি লয়। ইজৰাইল হামাছৰ যুদ্ধক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য RSS প্ৰধান মোহন ভাগৱতৰ। হিন্দু তাক কয় যিয়ে সকলোৰে যত্ন লয়। সম্প্ৰদায়ক লৈ ভাৰতত যুঁজ নহয়। হিন্দু ধৰ্ম হোৱাৰ বাবে ভাৰতত যুঁজ নহয়। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, বিনা গেৰাণ্টিত চৰকাৰে আপোনাক দিব 10 লাখ টকা। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। দিব নালাগে কোনো প্ৰচেছিং ফিজ। 50,000ৰ পৰা 10 লাখ টকালৈ ল'ব পাৰিব ধন। কেন্দ্ৰীয় চৰকাৰৰ এক অভিলাষী আঁচনি। প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত আপুনি লাভ কৰিব এই সুবিধা। 3টা ভাগত ভাগ কৰা হৈছে এই আঁচনিখনক। শিশুৰ বাবে 50,000 টকা ল'ব পাৰিব 5 বছৰৰ বাবে। কিশোৰৰ বাবে ল'ব পাৰিব 5 লাখ টকালৈ। প্ৰাপ্তবয়স্কই 5ৰ পৰা 10 লাখ টকালৈ ল'ব পাৰিব। 24 বছৰৰ পৰা 70 বছৰ বয়সলৈ আবেদন কৰিব পাৰিব। আবেদনৰ বাবে লাগিব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পান কাৰ্ড। আবেদনৰ বাবে লগ ইন কৰক mudra.org.in ৱেবছাইটত। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰ নিত্য পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।